সরকার গঠন করার পিছত মুসলমান বা অন্য জাতিসমূহক অত্যাচার করার কারণে তেখেতে মানে উঠি পুরি দাঙি লাগি যায়। এইটো অবাস্তবিক কথা। 1965 চনৰ যদি আজিৰ দিনৰ কাগজ বিচাৰে বাকচত তলত থৈ যদিও হাৱাৰে এইটো নষ্ট হৈ যাব। যদি কাৰোবাৰ বাকচটা ই বেচেৰা ক'ত থব? গাৰুৰ তলত কিমান 50 বছৰ গাৰুৰ তলত কোনোবা এনেকৈ থ'ব পাৰে নেকি? কিমান বানপানী গ'ল, কিমান মানে অগ্নিকাণ্ড হৈ গ'ল, ক'ত কি ঘটনা হৈ গ'ল। আজি যদি এই ধৰণৰ 50 বছৰীয়া কাগজ বিচাৰি অত্যাচাৰ যদি কৰিছে, এইটো আজিৰ দিনত অতি দুৰ্ভাগ্যজনক বুলি মই ভাবোঁ। মুছলমান সমাজক গাদ্দাৰি কৰিছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই। আৰু 2 লাখ টকা যে যুৱ চামক দিয়া কথা আছিলে, 80% ভোট, 4.5 লাখৰ ওপৰত মুছলমানৰ ভোট, আউট অফ 7,80,000 ভোট, তাৰে মুছলমানৰ 1% অংশীদাৰ কৰা নাই। তেখেতসকলক সকলো সা সুবিধাৰ পৰা বঞ্চিত কৰিছে হাগ্ৰামা মহিলাৰীয়ে। হাগ্ৰামা মহিলা ডাঙৰীয়াই মুছলমানক গাদ্দাৰি কৰিছে। পিটিচি পাল্টাই চাচা চাচি বাঢ়ি যায়, এই কাৰ্যসূচী আমাৰ ইয়াত চলি আছে। তামোলপুৰত আজি আমাৰ এইটো কাৰ্যসূচী। আৰু তামোলপুৰবাসী যি আমাৰ মুছলমান ভাইসকল আছে, সকলো ৰেডি হৈ আছে যে এইবাৰ কোনো পৰ্যায়ে BPFক ভোট নিদিয়ে। আৰু এইবাৰ প্ৰমোদ বড়ো ডাঙৰীয়া UPPLৰ যি আমাৰ অকলে চলা যি আমাৰ নীতি, এই নীতিটো সকলোৱে আদৰি লৈছে। বিশেষ কৰি মুছলমান সমাজৰ এটা শংকা, এটা ভয়, আতংকময়ত ভুগিছে। কাৰণ আমি এতিয়া শুনিছোঁ, আমি মণ্ডল চাৰ্কেল অফিচাৰৰ লগতো কথা পাতিছোঁ যে 1965 চনৰ যি মাটিৰ এতিয়া মানে যি মাটিৰ এলটমেণ্ট দিব লাগে, এই এলটমেণ্টৰ সময়ত 1965 চনৰ আগৰ পৰা ইয়াত বাস কৰা যোনটো চাৰ্টিফিকেট, ভোটাৰ কাৰ্ডে হওক বা NRC হওক, এনেধৰণৰ কাগজ যোনটো বিচাৰিছে, এইটো অত্যাচাৰ মুছলমান সমাজক বা এই সমাজক, যিকোনো সমাজে হওক, মানে 65 চনৰ পিছত অহা মানুহসকলে ভয় হৈছে। কাৰণ তেখেতে কৈছিল যে 2003 চনৰ পৰা BTC চুক্তি হোৱাৰ স্বাক্ষৰ কৰাৰ 1 মিনিট পিছৰ পৰাই যিসকল ইয়াত মানে বাস কৰিছে সকলো BTC বাসিন্দা হ'ব বুলি কৈছিল, সকলো মাটিৰ পাট্টা পাব বুলি কৈছিল। কিন্তু তেখেতৰ মুখটো বেলেগ আৰু তেখেতৰ যোনটো বিষয়া আমলা চৰকাৰী মেচিনাৰী যোনটো তেখেতে চলাই আছে, এইটো বিপৰীত। ইয়াৰ কথা গম পাই তেখেতে ভোটৰ কাৰণে মুছলমানবিলাকক নাটকবাজ কৰিবলৈ আহে আৰু ভোটটো লৈ চৰকাৰ গঠন কৰাৰ পিছত মুছলমান বা অন্য জাতিসমূহক অত্যাচাৰ কৰাৰ কাৰণে তেখেতে মানে উঠি পুৰি দাঙি লাগি যায়। এইটো অবাস্তৱিক কথা। 1965 চনৰ যদি আজিৰ দিনৰ কাগজ বিচাৰে বাকচত তলত থৈ যদিও হাৱাৰে এইটো নষ্ট হৈ যাব। যদি কাৰোবাৰ বাকচটা ই বেচেৰা ক'ত থ'ব? গাৰুৰ তলত কিমান 50 বছৰ গাৰুৰ তলত কোনোবা এনেকৈ থ'ব পাৰে নেকি? কিমান বানপানী গ'ল, কিমান মানে অগ্নিকাণ্ড হৈ গ'ল, ক'ত কি ঘটনা হৈ গ'ল। আজি যদি এই ধৰণৰ 50 বছৰীয়া কাগজ বিচাৰি অত্যাচাৰ যদি কৰিছে, এইটো আজিৰ দিনত অতি দুৰ্ভাগ্যজনক বুলি মই ভাবোঁ। মুছলমান সমাজক গাদ্দাৰি কৰিছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই। আৰু 2 লাখ টকা যে যুৱ চামক দিয়া কথা আছিলে, 80% ভোট, 4.5 লাখৰ ওপৰত মুছলমানৰ ভোট, আউট অফ 7,80,000 ভোট, তাৰে মুছলমানৰ 1% অংশীদাৰ কৰা নাই। তেখেতসকলক সকলো সা সুবিধাৰ পৰা বঞ্চিত কৰিছে হাগ্ৰামা মহিলাৰীয়ে। হাগ্ৰামা মহিলা ডাঙৰীয়াই মুছলমানক গাদ্দাৰি কৰিছে। তেখেতৰ কোনো 5টা গেৰেণ্টি নাই। তেখেতৰ 5টা গেৰেণ্টিটো, প্ৰথম গেৰেণ্টিটো মই কৈ আছোঁ, গাঁৱে গাঁৱে যোৱা পাতা। ছেকেণ্ডটো হ'ল গাঁৱে গাঁৱে মেলা পাতা। তৃতীয়টো হ'ল চৰকাৰী ধনসমূহ, এই যেনেকুৱা এতিয়া 2 লাখ আঁচনিটো VCDC চেয়াৰমেন, মেম্বাৰ আৰু প্ৰাইমাৰী প্ৰেছিডেণ্টসকলে ঘৰে ঘৰে 20 লাখ 15 লাখকৈ সোমাই লৈছে। এইটো হ'ল তৃতীয়। আৰু এই অঞ্চলৰ মানে অশান্তি পৰিৱেশ কৰি ৰখা মানে 4টা। এনেকুৱা কৰি তেখেতে 5টা ঠিক হিচাপ কৰি পেলাই কৈছিল। কিন্তু আমাৰ যি জনসাধাৰণ অমায়িক যি ব্যক্তিসকল তেখেতৰ সত্য কথা বুলি মানিছিল, তেখেতৰ কথাটো আৰু হিয়া উজাৰি ভোট দিছিল। কমচে কম মুছলমানবিলাকেতো ঘৰত যদি 10টা ভোট আছিলে, 9টা ভোটে তেখেতসকলে মানে BPFক দিছিল। গতিকে মই অন্য জাতিৰ কথা ক'ব নাযাওঁ, গাদ্দাৰিত সকলোকে কৰিছে। আদিবাসী ভাইসকলক কৰিছে। ST দিম বুলি কৈ তেখেতে ST নিচিনা ইমান মানে আৱেগিক এটা মানে জাতিৰ এটা নিজৰ জাতিৰ পৰিচয় দিয়া এটা পৰিৱেশ মানে শব্দ, এই শব্দটোৰ লগত তেখেতে খেলিছে।
খেলিছে তেখেতে এছ টি লাগে না মাটিৰ পাট্টা লাগে বুলি এতিয়া দেখা পালোঁ এছ টিও তেখেতে নিদিয়ে ভুৱা নাটক কৰিছে মাটিৰ পাট্টাটো যোনে 1965 চনৰ কাগজ দিব পাৰিছে ইয়ে পাব এছ পাৰ যিয়ে মানে চাৰ্কল অফিচাৰ যি এতিয়া ৰুল বনাই ৰাখিছে গোটাই কথাই মানে একেবাৰে ধংগীবাজ নাটকবাজ ব্যক্তি তাক এজনো মানুহ এইবাৰ ভোট দিব নালাগে না আমি 15টাৰ আমি বি টি চিত খেলিম আৰু আউট অফ বি টি চি আমি এতিয়ালৈকে 6টা চিটত খেলিম এইটো আমাৰ নিশ্চিত আমি অহা 2-3 দিনৰ ভিতৰত আমাৰ প্ৰাৰ্থী তালিকা ওলাই যাব আৰু 21 নীতি আমি আগতে লৈছোঁ আজি আমি ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰৰ মুখৰেও শুনিছোঁ যে তেখেতেও কৈছে যে আমাৰ বিজেপিৰ লগত মানে আমাৰ ইউ পি পি এলৰ মিত্ৰতা নাই আৰু জয়ন্ত মল্ল ডাঙৰীয়াৰ মুখতো আমি শুনিছোঁ ছ'চিয়েল মিডিয়া আপোনালোকৰ দ্বাৰাই যে ইয়াত মানে বিজেপি আৰু বি পি এফৰহে মিত্ৰতা গতিকে আগন্তুক দিনত আমি আজি 1-2 মাহ আগৰ পৰা অৱশ্যে আমি কৈ আছোঁ আমি অকলে খেলিম এই কথাটো তেখেতসকলৰ মুখৰ পৰা আজি স্পষ্ট হৈ গ'ল আমি অকলে খেলিম আজিৰ দিনতো আমি মুছলমান ভাইসকলৰ যদি সহায় পাওঁ 15টা চিট 80% মুছলমানে ভোট লৈ পেলাই যেনেকৈ 28টা তেখেতে জিকিছে হাগ্ৰামাই আজি যদি মুছলমান ভাইসকলে আমাক 20% 30%ও যদি ভোট দিয়ে মৰম কৰে ঘৰৰ পৰা যদি 4জনৰ ভিতৰত যদি 2জনো দিয়ে আমাৰ কাৰণে সাফিচিয়েণ্ট ভোট 15টা চিট ইউ পি পি এল জিকিব নিশ্চিত আমাৰ ইয়াত দুটাই ধাৰা একটো ভাই মুছলমানসকলে ইউ পি পি এলৰ লগত থাকে বড়োবিলাকে ইউ পি পি এলৰ লগত থাকে আৰু মুছলমানসকলে বি পি এফৰ লগত থাকে যিহেতু এতিয়া বি পি এফে মুছলমানক গাদ্দাৰি কৰিছে বহুত আশাবাদী আমি এতিয়া যদি অলপো যদি মুছলমানে মৰম কৰে তেনেহ'লে হাগ্ৰামা মহিলাৰ বি পি এফ আমি গুৰিৰ পৰা উগুলাই তেখেতক আমি ব্ৰহ্মপুত্ৰ পেলাব পৰা অৱস্থাত আজিৰ দিনত ইউ পি পি এল আছে ধন্যবাদ